Hello everyone, welcome to my YouTube channel Village Girl Nobonita. আপোনালোকক মোৰ YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক মই আজি জনাব বিচাৰিছোঁ যে বুকমাৰ্ক ঘৰতে সহজত কেনেকৈ বনাব পাৰি। বুকমাৰ্ক হৈছে আমি কিতাপবোৰ পঢ়িলে যেনেকৈ ধৰক এই গ্ৰন্থবোৰ আমি পঢ়িলে পাঠবোৰ এনেকৈ ভাঁজ লগাই থওঁ, সেইবোৰৰ মাজত আপোনালোকে বুকমাৰ্ক দি হয়। কিছুমানে ভাঁজ লগাই থয়, কিছুমানে কলম দি থয়, তাত আমি বুকমাৰ্ক দি থ'ব পাৰোঁ। বুকমাৰ্ক এতিয়া এনেকুৱা বস্তু আপোনালোক মই দেখা পাইছোঁ, এনেকৈ বনাব পাৰি ঘৰতে সহজতে নিজে ডিজাইন দি। কিছুমানে কালাৰিং পেপাৰ ব্যৱহাৰ কৰে, আপোনালোকে হোৱাইট পেপাৰটো ব্যৱহাৰ কৰি ৱাটাৰ কালাৰ ইউজ কৰিব পাৰে। এতিয়া যিহেতু লকডাউন, দোকানবোৰ বন্ধ, সেইবোৰ পাবলৈ টান, সেইকাৰণে ঘৰতে এনেকৈ নিজৰ কালাৰিং পেনেৰে বনাব পাৰিব। তেন্তে আহক এই ভিডিঅ'টোত আপোনালোকক মই দেখাওঁ কেনেকৈ বনাব পাৰি। এনেকুৱা হোৱাইট পেপাৰ ল'ব, নহ'লে কালাৰিং পেপাৰ ল'ব। হোৱাইট পেপাৰত আপোনালোকে ৱাটাৰ কালাৰ কৰিব পাৰিব। আৰু এই পেপাৰখন এনেকুৱা এটা চাইজত কাটি ল'ব, যিটো মোৰ মানে কাটাই আছে আগৰ পৰা। আপোনালোকে কাটি ল'ব কিমান ডাঙৰ চাইজৰ লাগে, এনেকুৱা মিডিয়াম চাইজ বা এনেকুৱা অলপ ডাঙৰ চাইজ, যেনেকুৱা চাইজ লাগে আপোনালোকে নিজে চাইজটো বনাই ল'ব। ইয়াত ডিজাইনটো কেনেকৈ দিব মই আপোনালোক দেখিছোঁ কি ব্যৱহাৰ কৰিব। ৰেড কালাৰ পেন এটা, আপোনালোকে যি কালাৰ ভাল পায় তেনেকুৱা কালাৰ পেনেৰে আপুনি ডিজাইনটো দিব পাৰে। তাৰপিছত ব্লেক কালাৰ জেল পেন, এইটো ডিজাইনটো ধুনীয়া হয়। তাৰপিছত এইটো এটা কালাৰ পেকেট, মানে কালাৰ পেকেটটো ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে ডিজাইনৰ বাবে। তেন্তে আপোনালোকক মই ডিজাইনটো দেখাই আছোঁ। এনেকৈ ডিজাইনটো দি ল'ব চাৰো চাইডে। ইয়াত আপোনালোকে কিবা আৰ্ট কৰিলে কৰিব পাৰে নিজৰ ইচ্ছামতে। মই আপোনালোক এটা মোৰ ভাল লগা আৰ্ট কৰি দেখাইছোঁ। এই চাওক, মই এনেকৈ ডিজাইন দি ল'লোঁ। আপোনালোকে নিজৰ ইচ্ছামতে ডিজাইন দি ল'ব পাৰে। মই নেক্সটখনো এনেকৈ এটা চিম্পল ডিজাইন দি লৈছোঁ, আপোনালোকে চাব পাৰে। আৰু আপোনালোকে কিবা ইয়াতে নিজৰ ভাল লগা লাইন এটা লিখি ল'ব পাৰে, যিটো নেকি পঢ়া টাইমত আপোনাক কামত দিয়ে, ভাল সূত্ৰ হিচাপে ব্যৱহাৰ কৰি। ইয়াতে মই লিখিছোঁ এ বুক ইজ এ ড্ৰিম ডেট ইউ হোল্ড ইন ইউৰ হেণ্ড। এনেকৈ মানে ভাল কিছুমান মনত থকা লাইন লিখি ল'ব পাৰে। আৰু ইয়াতে লিখা আছে ইট চেল্ফ ৰিড ৰিপিট, যিহেতু আমাক খোৱা আৰু পঢ়াটো সদায় জৰুৰী, সেইখিনি সদায় ৰিপিট কৰিব লাগে, তাকে বুজাইছে। এনেকৈ আপোনালোকে যিকোনো ভাল লগা লাইন লিখি ল'ব পাৰে। ডিজাইনটো কেনেকুৱা লাগিলে জনাব। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। কমেণ্ট বক্সত ক'ব কেনে পালে আৰ্টটো, আৰু আপোনালোকেও আঁকি পেলাই তেনেকৈ দিব পাৰে বা নিজে ঘৰত আঁকি ল'ব পাৰে। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। কাষতে থকা ঘণ্টিটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। তেন্তে ঘৰত থাকক, সুৰক্ষিত থাকক। বাই বাই।